ফেমাস কিমান যায় আমি চাবলৈ পাম এইটো আমি ক'ব লাগিব যে আমি হাগ্ৰামা ব্ৰিজ বনালো আইফৱালিত আমি ব্ৰিজ বনাইছো হাগ্ৰামা নিচিনাকৈ ব্ৰিজ বনাব পাৰে না নোৱাৰে আইফৱালি নিচিনাকৈ ব্ৰিজ বনাব পাৰে না নোৱাৰে ইহঁতে ঘৰে ঘৰে চাকৰি দিব পাৰে না নোৱাৰে এইবিলাক গোটেই বস্তুটো নোহোৱা বস্তুটো অসত্য কথাবিলাক সিহঁতে কৈ পেলাই কেম্পেইন কৰি পেলাই যেনেকুৱা ৰাইজক মাথা নষ্ট কৰি দিছে গোটেই বস্তুটো মাথা নষ্ট কৰি দিছে কাম নাই বন নাই খালি ৰাজনীতিকৰ কথা ডেলি ৰাজনীতিকৰ কথা দোকানত যাওক তাতেও ৰাজনীতিক হাল মাৰক তাতেও ৰাজনীতিক ক'তবা ধৰ্মৰ কিবা গীৰ্জাত হওক মছজিদত হওক ব্ৰহ্ম সমাজত বাথৌ সমাজত তাতেও ৰাজনীতিকৰ কথা গোটেই বস্তুটো যিটো উগুল টুগুল সমাজটোকে উগুল টুগুল কৰি দিছে এইবিলাক বস্তুটো এতিয়া আমি অলপ চাম তো বিচিডিসি হিসাবমতে সিহঁতে বিজেপিৰ সরকার মতে বিচিডিসিটো কি বস্তু বিচিডিসিটো বলে কারাপশনৰ টকা পয়সা খাওয়ার কি বলে এটা সিস্টেম ঠাই বিচিডিসিটো এইটো বিচিডিসিটো আমি নিচিনো বিচিডিসিটো মানে এই কাউন্সিলৰ পৰা আউট এনেকুৱা ধৰণৰ বিজেপিৰ মতে বিচিডিসি নাই এতিয়া কিন্তু কি কৰি আছে এতিয়া বিচিডিসি আমি যি বনাই গৈছো এই বনাওয়া বিচিডিসিটো সিহঁতে বিচিডিসি বৰ্তমান বনাবলৈ মানে এটা বিচিডিসিতে নাঙল ভাঁটো 25 জন 30 জন হল নাকি আগতে দিছিল 25 জন কিমান বা বিচিডিসি মেম্বাৰ চেয়াৰমেনটো আগতে দিছিল এতিয়া বা কিমান যুজি আছে এটা ঠাইত এটা প্ৰাইমাৰীত কমসে কম 15 জন 10 জন এনেকুৱা বিচিডিসি চেয়াৰমেনৰ কাৰণে কম্পিটিশন লগাই আছে ইহঁতে এটা গাঁৱত 16 জন 20 জন মেম্বাৰ যে এনে পাই কাম কৰিব নালাগে কোদাল মাৰিব নালাগে বহুত ধৰণৰ টকা পইচা এনে হমাই সব খাই এইবিলাক কেনেকুৱা এতিয়া টকা খাব পাৰে এতিয়া আপোনালোকে এইবিলাকক অলপ চাই থাকিব লাগিব নজৰ দিব লাগিব তো এটা কথা আমি আগত যেনেকুৱা কাম কৰি আইছো जों सिगां जेरैबायदि खामानि मावबोदों बेनिखायनो গ্রাম সভাयाव মনত ল'ব ৰাইজ আমাৰ কৰ্মীসকল ইয়াতো জেনেৰেল পাব্লিক নাই কৰ্মীবিলাকে আছে সকলোৱে কৰ্মী তো গ্রাম সভাত বিচিডিসিৰ গ্রাম সভাত আপোনালোকে একেবাৰে মজবুত হিচাপে গ্রাম সভা হলে এই গ্রাম সভাত আমি পাস কৰি ল'ব লাগে বাকি ইয়াত 7 জনত আমি 5 জন জিকি আছো চিৰাঙত 5 জন ওপৰত আমি কি কৰিব লাগে আমি আছো বুজিনা মানাস চেৰপাঙত ধনঞ্জয় সুবাইজাৰত প্ৰভাত নিচিমাত আপোনালোকৰ জেমছ বসুমতাৰী আৰু খাজলগাঁৱত পানীৰাম ব্ৰহ্ম 13 চিৰাঙত সাউৰাইগ্ৰা বসুমতাৰী 5 জন থৰিবাৰী আৰু চিৰাংদুৱাৰত আমি অলপ ভোটৰ কাৰণে হাৰিছো তো এই 5 জন 7 জনত আমি 5 জন জিকিছো হিটু কাৰণে গোটেই অফিসটো চিৰাং ডিস্ট্ৰিক্টত আমাৰ কাৰণে দখল সত্য হ'ব তো কোনো ভয় কৰিব নালাগে গভৰ্ণমেণ্ট বনাইছো বনোৱা নাই কেতিয়াবা অলপ ওপৰত যাব কেতিয়াবা নিচত আহিব এই সহ্য কৰাৰ গুণটো আমাৰ তাতে থাকিব লাগিব আৰু এইটো আছে আমাৰ মাজত আছে তো মই কামনা কৰিছো নিজৰ কামো আমি কৰিব লাগিব নিজে কাম কৰি খাব লাগিব গভৰ্ণমেণ্টও সহায় কৰিব কিন্তু ব্যক্তিগত হিচাপে নিজেও কাম কৰিব লাগিব শিক্ষা দীক্ষা আমি আগুৱাই লৈ যাব লাগিব শিক্ষাটো আমি গুৰুত্ব দিব লাগিব তো এইবিলাক গোটেই কথাটো আপোনালোকে মনত ৰাখক তো বাকি যেতিয়া মই গাঁৱে প্ৰাইমাৰী হিচাপে গাঁৱে যেতিয়া ঘূৰো যেতিয়া মই যাই মিটিং কৰোঁ তেতিয়া আমি ৰাইজৰ সুখ দুখটো আমি তেতিয়া কথা পাতিম তো ভয় কৰিব লগা চিন্তা কৰিব লগা একো কাৰণ নাই
এদিন হ'লেও আমি BTCত গভৰ্ণমেণ্ট বনাব পাৰিম এইটো আশাটো ৰাখিছোঁ আৰু সকলোকেই আমাৰ যিমান ডায়াছত সন্মানীয় লিডাৰবিলাক আছে ছাৰ আছে আৰু সকলোকেই আপোনালোকক ধন্যবাদ দি পেলাই মোৰ আজিৰ বিজয় উৎসৱ নিচিমাত আজি একেলগে কৰিলোঁ নহ'লে কিমানজনত মই পিকনিক খাবৰ কাৰণে পইচা দিব পাৰিম এইটো অলপ প্ৰব্লেম হৈছে আজি আমি একেলগে কৰিলোঁ নাকি যদি অলপ অলপ গাঁৱে গাঁৱে যদি পইচা দিব লাগে কিবা এটা চিষ্টেমত যদি সৰু সৰু চিষ্টেমত যদি দিব লাগে কিমান আৰু কয়জনত দিম মই পইচা সেইটো কাৰণে আমি একেলগে কৰা হৈছে নতুন বছৰৰ আমি নতুন বছৰৰ মানে আপোনালোকে হেপী নিউ ইয়াৰ মই যাচিছোঁ আৰু একেলগে বিজয় উৎসৱ হ'ল আৰু এই পিকনিক টাইপটো আজি হ'ল সেইটো কাৰণে যাতে ইফালে আমাক পিকনিক খাবা পইচা লাগে কিবা লাগে যাতে বেছি জুলুম নকৰে মই অনুৰোধ কৰিলোঁ নাকি লালমিয়া ধন্যবাদ ধন্যবাদ থাকিল আমাৰ নিৰ্বাচিত MCLA BPF দলৰ তেখেত জেমছ বসুমতাৰী ডাঙৰীয়ালৈ এই বিজয় উৎসৱৰ লগত সংযোগ ৰাখি নৱবৰ্ষৰ ইংৰাজী নৱবৰ্ষৰ আজি কাৰ্যসূচীত তেখেতে যিটো নিৰ্বাচিত হ'ল আমাৰ নিচিমা সমষ্টিৰ BPF দলৰ পৰা তেখেতৰ মূল্যৱান ভাষণত আমি সকলোৱে ৰাইজে শুনিব পাৰিছে बे समाव भबानिपुर प्राइमारिनिफ्राय मानव गेदेर मन्त्रि सारखौ बरायनो नागिरदों थाबैनो बरायफिननो थाखाय आं खावलायहरनाय जाबाय धन्यबाद थाकिल बेनि उनाव जोंहा दिनै आसामनि मन्त्रि मानव गेदेर श्रीजुत चन्द्र ब्रह्म सारखौ बे समाव गावनि बेसेन गोसा बिबुंथिखौ लाखिनो थाखाय आङो खावलायनाय जाबाय निसिमा ब्लकनि गासैबो जोंनि दलनि दैदेनगिरिफोर आरो जोंनि समर्थक सापर्ट खालामग्रा रायजो राजाफोर जयै बहाय मोनसे जथुमनाय एबा गोदान बोसोरजों लोगोसे आरो थांनाय इलेक्शनाव जिसिबां बयबो बाहागो लाबाय खस्थ' खालामबाय ज' खेबसे मोखां नायलाय माखासे खोथा बाथ्रा सावरायनाय एबा बहाय ज' जाफैनाय जोंनि साफ्रोमबो दैदेनगिरिफोर मानगोनां रायजो राजा नोंथांमोन सभाखन चलायलय जोआ सन्मानीय सभापति डांगरिया आमार सकलोरे आदरर श्रद्धार नवनिर्वाचित BPF दलर निसिमा समष्टिर आमार MCLA जेम्स बसुमतारी डांगरिया उपस्थित आमार जिल्ला BPFर साधारण सम्पादक और महिला BPFर साधारण सम्पादिका प्रमुखे बहुतो आमार डिस्ट्रिक्ट ब्लक कमिटिर नेतृत्व सकल प्राइमारी कमिटी और ब्लक कमिटिर नेता कर्मी सकल बहुत अंचल गाँव भित्तिक दायित्व लै पेलाय काम करा आमार दलीय कर्मी सकल इंराजी 2021 सन जोआकालिर परा आरम्भ हल नवबर्ष बुली जितु आमी मानि चलो सकलोके मोर आंतरिक श्रद्धा और शुभेच्छा मैं ज्ञापन करिछु बयनोबो गोसो सिंनि आंनि गाहाम हामलायनाय गोदान बोसोरनि आङो बावहरबाय जासिहरबाय दीघलिया बक्तव्य मैं राखिब बिचारा नाय कारण निर्वाचन तो हेग हल এই নির্বাচনের সময়ত ভাষণ মারি মারি একদম মানে নর্মেল ভাষণটো ভাল নালাগ হল না অলপ
ঠাণ্ডা মুণ্ডা ভাষণটো বেছি ভাল নালাগে, একদম গৰম। নিৰ্বাচনৰ সময়ত 8 মাহ 9 মাহ যিটো আমি গৰম গৰম ভাষণ দিলোঁ, এতিয়া জিকাৰ পিছত আৰু গৰম ভাষণ দিয়াৰতো প্ৰয়োজন নাই এতিয়া। আৰু গৰম ভাষণ নিদিয়াৰ কাৰণে, গৰম ভাষণ নোহোৱাৰ কাৰণে আৰু শুনাৰ কাৰণেও বেছি ভাল নালাগিব এতিয়া। লাহেকৈ আৰু গৰম উঠিব, কিন্তু এই 1 মাহমান 2 মাহমান মানে ঠাণ্ডা জাগান ভাষণা। যাই হোক, প্ৰথমতে মই আমাৰ জেমছ বসুমতাৰী ডাঙৰীয়া নিশ্চিমা সমষ্টিৰ পৰা জিকিব পৰাৰ কাৰণে তেখেতক প্ৰথম সকলো ৰাইজৰ হৈ মই প্ৰথম অভিনন্দন তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আং বিথাংকো সাবাইকৰ বাউগ্ৰুবাই। আৰু তেখেতক আমি সকলো নিশ্চিমা অঞ্চলৰ ৰাইজ, নেতা, দলীয় কৰ্মী সকলোৱে কাম কৰি কষ্ট কৰি ৰাইজৰ লগত থাকি ৰাইজৰ ভোট BPF ৰাজনৈতিক দল জেমছ বসুমতাৰী ডাঙৰীয়াক আমি সকলোৱে যে সমৰ্থন আদায় কৰিব পাৰিছোঁ, এইটো সকলোৱে কষ্ট কৰিছে। ইয়াৰ কাৰণে আপোনালোক সকলোকে মোৰ আন্তৰিক ধন্যবাদ থাকিল আৰু শুভেচ্ছা থাকিল। খুব ভাল কাম কৰিছে আৰু এইটো প্ৰয়োজন আছিল, বিयो गोनांथारमोन। निश्चिमायाव जोंहा जेम्स बसुमतारी मानगोनां बिथाङा देरहानांगौआ जोबोद गोनांथि दंमोन, अति प्रयोजन আছিল আমাৰ। এইটো হ'ল जेम्स बसुमतारी জিকি পেলাই তেওঁ ডাঙৰ মানুহ হ'ব লাগে সেইটো নহয়। जेम्स बसुमतारीক আমি জিকাই পেলাই তেখেতৰ দ্বাৰা নিশ্চিমা অঞ্চলৰ সুখ দুখ বিপদ আপদ উন্নয়ন তেখেতৰ দ্বাৰা আমি বিচাৰিছোঁ। আমাৰ মাজত শান্তি সম্প্ৰীতি একতা তেওঁৰ নেতৃত্বত আমি বিচাৰিছোঁ আমাৰ নিশ্চিমা সমষ্টিত। এতিয়া আমি সুন্দৰভাৱে আমাৰ অঞ্চলৰ উন্নয়ন তথা শান্তি সম্প্ৰীতি একতা আমি পাম। BTC চতুৰ্থবাৰ হ'ল, 1 2 3 প্ৰথমত তেখেতে আছিল আমাৰ MCLA, দ্বিতীয়বাৰত আমি তেখেতক EM বনাব পাৰিছোঁ, তৃতীয়বাৰত আমি জিকাব নোৱাৰিলোঁ, চতুৰ্থবাৰ মানে 3বাৰ হ'ল তেখেতে আজি BTCৰ আমাৰ পুনৰ প্ৰতিনিধি হিচাপত। তো ইয়াৰ কাৰণে তেনেকুৱা মেচিউৰ্ড দায়িত্ব ল'ব পৰা, জ্ঞান থকা, অভিজ্ঞতা থকা লিডাৰক আমাক লাগে। তেতিয়াহে আমাৰ অঞ্চলৰ উন্নয়নটো সম্ভৱ হয়, বিধিবিলাসে জৌগানায়া যায়। আৰু উন্নয়ন কৰাৰ কথাৰ লগতে বিভিন্ন ৰাইজৰ সুখ দুখ সমস্যা বুজিব পৰা সমাজত যদি হ'ব লাগে, তেতিয়া তেওঁৰ বয়সৰ পালৰ পৰা কৰ্তব্য তথা কাম কৰি কৰি এটা অভিজ্ঞতা অৰ্জন কৰিব লাগে। তেতিয়াহে সমস্যাৰ প্ৰতি পূৰ্ণাংগ জ্ঞান থাকে। সমস্যাৰ প্ৰতি যেতিয়া জ্ঞান থাকিব, তেতিয়াহে সমাধান উলিয়াব পাৰে। সমস্যাৰ প্ৰতি যদি আপুনি যদি জ্ঞানে নাই, সমাধান কেনেকৈ হ'ব? সমাধান কৰিব নোৱাৰে। তো ইয়াৰ কাৰণে খুব ভাল নিশ্চিমা অঞ্চলৰ ৰাইজৰ কাৰণে ইয়াত আৰু বেলেগ ভাবিবলগীয়া কোনো কথা নাই। জিকিছে, বিৰাট ভালদৰে জিকিছে। এই জিকাটোৱে আমি বিচাৰিছোঁ। কিন্তু আমাৰ কৰ্মীসকলে আমিতো জিকিলোঁ, চৰকাৰ যে আমাৰ নহ'ল, এই কথাটো লৈ পেলাই বেছি অলপ আলোচনা কৰা, অলপ বেছি চিন্তা কৰা আমাৰ দলীয় কৰ্মীৰ মাজত আছে। চৰকাৰ কেনেকৈ গঠন হ'ব লাগে এইটো ওপৰ লেভেলৰ আমাৰ নেতৃত্বসকলৰ বিষয়। बे जोंनि गोजौ थाखोनि दैदेनगिरि मानगेदेर हाग्रामा महिलारि बिथां आरो माखासे गोजौ थाखोनि दैदेनगिरिफोरनि बे बिबान। प्राइमारि आरो ब्लक लेभेल जोंना आमार दायित्वটো আছিল जिल्ला हिसाबत ब्लक प्राइमारि हिसाबत जिकाब লাগে, जिकाब পাৰে। এইটোত আমি আনন্দ উপভোগ কৰিব লাগে, বহাই जोङो गोजोननाय लानांगौ। ইয়াত আমি সন্তুষ্ট, নিজক সন্তুষ্ট অনুভৱ কৰিব লাগে। আর তেতিয়াহে আমাৰ কাম কৰাৰ ক্ষেত্ৰত ভাল হয়। বে দিগাও जों নাইনাंगोन। এতিয়া আমাৰ নিশ্চিমাৰ আৰু করণীয় কামবিলাক কি? ইলেকশনতো আমি বহুত কথা ক'লোঁ, ইস্তাহাৰতো আছে। তো গতিকে আজি আমি অকল ৰুলিঙত থাকি পেলাই আমি কাম আদায় কৰিব পাৰে তেনেকুৱা নহয়। আজি আমি অপজিশ্যনত আছোঁ, কালি আমি ৰুলিঙত হ'ম। অপজিশ্যনত থাকিলেও বহুত আমাৰ ৰোল আছে। অপজিশ্যনৰো গণতন্ত্ৰত ডাঙৰ ভূমিকা থাকে। আৰু যেটো UPPLA যোৱা 5টা বছৰত তেওঁলোকে পালন কৰি অহা নাই। ইয়াৰ কাৰণে তেওঁলোকে
ৰাইজৰ ওচৰত তেওঁলোকে আস্থা ভাজন হ'ব পৰা নাই। তো এইবাৰ আমাৰ যিখিনি যিমান দিন আমি অপজিশ্যনত থাকিম, আমাৰ ৰল, আমাৰ যিটো ভূমিকা সেইটো চাই থাক কেনেকুৱা। কাৰণ আমাৰ 3বাৰ BTC প্ৰশাসন দায়িত্ব থাকি পেলাই বা প্ৰশাসনটো আমি চলাই পেলাই আমাৰ যিটো অভিজ্ঞতা, তেওঁলোকেতো নতুন প্ৰমোদ বড়োৰ কথাই কওক আৰু কিছুমান EM সকলৰ কথা একেবাৰে নতুন। শিকিবলৈ এওঁলোকে নহ'লেও 5টা বছৰ যাব, বছৰ বাহিৰ চলিব তাৰমানে বিচাৰি যিমান ডাঙৰ ডাঙৰ কথা নকওক। 5টা বছৰ প্ৰমোদ বড়ো আৰু বাকী EM সকলে এই BTCটো কেনেকুৱা, ইয়াৰ প্ৰশাসনীয় ব্যৱস্থাটো কি, BTCৰ দ্বাৰা কেনেকৈ উন্নয়ন হয়, এইটো জানিবৰ কাৰণে 5 বছৰ লাগিব চাই থাকিব। বছৰ বা যেবো ভুৱা মানে নবিচাৰে আণ্ডা হাৰাইনানি শেষ। লাষ্টত ক'ব 5টা বছৰ কেনেকৈ শেষ হ'ল আমি গমেই নাপালোঁ, এনেকৈ ক'ব পিছৰ বিধি বুঙত। কাৰণ এই বেকগ্ৰাউণ্ডটো তেওঁলোকে নাজানে। আমাৰ কথাটো হ'ল হাগ্ৰামা মহিলাৰ এই ডাঙৰীয়াৰ কথাটো হ'ল BTC আন্দোলন কৰি চুক্তি কৰি চলাই ইণ্টাৰিং কাউন্সিলৰ পৰা আৰম্ভ কৰি পেলাই যিটো অভিজ্ঞতা, যিটো জ্ঞান, সেইটো বেলেগ। এতিয়া যিবিলাকে BTC সৃষ্টিৰ লগত সম্পৰ্ক নাই, BTC প্ৰশাসনীয় বিষয়বস্তুবিলাক তেওঁলোকৰ যিটো জ্ঞানে নাই, ধাৰণাই নাই, তেওঁলোকে কেনেকৈ কৰিব। আৰু যাৰ কাৰণে তেওঁলোকে ইলেকশ্যনত বহুত ডাঙৰ ডাঙৰ অসম্ভৱ কথা, যেই কথাবিলাকৰ কোনো বাস্তৱতা নাই, তেনেকুৱা কথা তেওঁলোকে ৰাইজৰ ওচৰত প্ৰতিশ্ৰুতি দিছে। কাৰণ আমি বাৰে বাৰে কৈছোঁ BTCখন ৰাজ্য নহয়, এইটো এটা সৰু পৰিষদ, কাউন্সিল হয়। BTCত বহুতো ক্ষমতা সীমিত, লিমিটেড। মাটিৰ কথাটো আমি বাৰে বাৰে কৈছোঁ না নাই, পাট্টা দিয়া নিদিয়াৰ কথাটো শুনক, ৰেজিষ্ট্ৰেশ্যন পাৱাৰ ইয়াত নাই। আৰু কি বুলি কয়, সেটেলমেণ্ট জৰীপ কৰাৰ BTC চৰকাৰক লেণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্ট পাৱাৰটো দিয়া নাই। কিন্তু তেওঁলোকে কৈছে ৰাইজ আমাক ভোট দিয়ক, জিকাই দিয়ক, BTC চৰকাৰ আমাক চলাব দিয়ক, 15 দিনৰ ভিতৰত আমি মাটিৰ ভাত্তা দিম। হমলা 15 তাৰিখত তেওঁলোকে শপত গ্ৰহণ কৰিল, 30 তাৰিখলৈকে 15 দিন উকলি গ'ল। এতিয়া আমি কি ক'ম, 31 তাৰিখত 16 দিন হ'ল, 1 তাৰিখত 17 দিন, আজি 2 তাৰিখ 18 দিন। এইটোতো আমাৰ কথা নহয়, তেওঁলোকে যিখিনি কথা কৈছিল बिसोर जायफोर बाथ्राखौ इलेक्शनाव रायजो राजानाव लेक्सार होनानै भट आदाय खालामदों, बे खोथाखौ जों दा सोंफिननाङा होमबा? এই কথা এতিয়া আমি ক'ব নালাগে নেকি? জিকা লগে লগে গভৰ্ণমেণ্ট গঠন কৰি 15 দিনৰ ভিতৰত মাটিৰ পাট্টা প্ৰদান, 18 দিন হ'ল। এইটো কোৱা যায় না নাযায়? 15 দিনতে যাৰ মাটি নাই মাটিৰ পাট্টা দিয়া হ'ব। আজি 18 দিন হ'ল দে, কথাটো এনেকৈ আৰম্ভ হ'ব না। আৰু তেতিয়াই আমি কৈছিলোঁ যে এইবিলাক অবাস্তৱ, অসম্ভৱ, নিয়ম নীতিত নপৰা কথাটো কোৱাৰ কাৰণে সহজ। কিন্তু আইন আছে, ব্যৱস্থা আছে, এটা ছিষ্টেমৰ মাজেদিহে গোটেই বিষয়বিলাকক কৰিব পাৰে। জিকাৰ লগে লগে কি বুলি কৈছিল, আত্মসহায়ক গোটবিলাকক আমাৰ কি বুলি কৈছিল পাওবাই, UPPL কি কৈছিল, প্ৰমোদ বড়ো এপছৰ মানুহে কি কৈছিল, এটা এটা সেলফ হেল্প গ্ৰুপ ৭৫,০০০ জিকা লগে লগে দিয়া হ'ব। এতিয়া গভৰ্ণমেণ্টৰ তেওঁলোকে বনাইছে ৭৫,০০০, এতিয়া খুজিব লাগে না নালাগে দে? এতিয়া যাব ক'ত? এইটো কাহানী আৰম্ভ হ'ব এতিয়া। 5 লাখ চাকৰি, 5 লাখ মানে বছৰত 1 লাখ। বছৰত যদি 1 লাখ দিব লাগে, বছৰত 12 মাহ থাকে, 1 লাখটো যদি 12ৰ লগত যদি আৰু আমি ভাগ কৰোঁ, কিমান কি হয়? 8,000। প্ৰত্যেক মাহত 8,000 চাকৰি দিব লাগিব না নাই? মাহত 8,000 দিব পাৰিলেহে 5টা বছৰত প্ৰমোদ বড়োৱে কি বুলি 5 লাখ চাকৰি দিব পাৰিব। কথা দিছে, লিখি দিছে, যেতিয়া দিয়ে আৰম্ভ কৰে 1 মাহ হ'বই আৰু 12 দিনলৈছো দংছে। এই কথাটো ৰাইজে ক'ব লাগে না নালাগে? 5 লাখ যদি চাকৰি দিবি 5টা বছৰত,
বছৰত 1 লাখ বছৰত যদি 1 লাখ দিব লাগে তেতিয়া 12 মাহত কিমান 12 মাহত 1 লাখ তেতিয়া মাহত 8 লাখ 8,000 তা 8,000 কৰি মাহত আৰম্ভ কৰ নহলে কেতিয়া হ'ব ইটোটো এতিয়া আৰম্ভ কৰিব লাগিব নতুন ঘৰ প্ৰত্যেক ঘৰত আৰু তো কি কৈছে মানে নহয় নাই আৰু কি বুলি কৈছে জিকা লগে লগে 5 লাখ কবাত 15 লাখ এটো কি বস্তু কৰ পৰা দিব কেনেকে দিও নিয়ম নীতি নাই দিব দে ক'ত চলাব পাৰিব গভৰ্ণমেণ্ট পাৰে গভৰ্ণমেণ্ট এনেকে চলে নাকি আৰু তেওঁলোকেতো এবসলিউট মেজৰিটি নাই 12টা আৰু এইফালে 9টা কোয়ালিশন গভৰ্ণমেণ্ট অনাবৰো এটা ভাঙা চিঙা জোৰা টাপলি মেৰি পেলাইহে চৰকাৰ গঠন কৰিছে এতিয়া ক'ত পাৰিব আৰু চৰকাৰটো এতিয়া গুৱাহাটীৰ পৰাহে চলাইছে কোকৰাঝাৰ পৰা নহয় প্ৰমোদ বড়ো ক'বই নাপায় কালি কি হ'ব পৰখি কি হ'ব ইয়াৰ আগত দিছপুৰৰ পৰাহে এনাউন্সমেণ্ট হৈ আছে গমেই নাপায় লেকচাৰটো বেলেগ কামটো বেলেগ সঁচা কথাটো বেলেগ ইমান ৰাইজক মিছা কথা কৈছিল ভুল তত্ত্ব দাঙি ধৰিছিল এতিয়া যাব ক'ত দে চলাওক এতিয়া আৰু গুৱাহাটী মহামান্য হাইকোৰ্টে কি কৈছিল 22 তাৰিখ দিনাখন 24 তাৰিখ দিনাখন ফ্লোৰ টেষ্ট হ'ব লাগে এই ফ্লোৰ টেষ্টটো কেনেকৈ হ'ব লাগে কম্পোজিট ফ্লোৰ টেষ্ট কাৰণ হাগ্ৰামা মহিলাৰ ডাঙৰীয়া বিপিএফ দলে 17টা পাইছে সিঙ্গেল লাৰ্জেষ্ট ইয়াৰ কাৰণে প্ৰথম চৰকাৰ গঠন কৰিবৰ কাৰণে মাননীয় গভৰ্ণৰ ডাঙৰীয়া হাগ্ৰামা মহিলাৰ ডাঙৰীয়াক মাতিব লাগিছিল কোৰ্টত গ'ল কোৰ্টে হেতু সঁচা কথা বুলি ক'ল ইয়াৰ কাৰণে কম্পোজিট ফ্লোৰ টেষ্ট সেক্ৰেট বেলটৰ দ্বাৰা এই ভোটটো ল'ব লাগে সেইদিনাখন কোনো নিয়ম নীতি নামানিল কোনো নিয়ম নীতি মানা নাই এতিয়া নিয়ম নীতি যেটো মানা নাই এতিয়া কি হ'ব নিয়ম নীতি যেটো নামানিল আকৌ আমি কোৰ্টত গ'লো 11 তাৰিখত আৰু হিয়াৰিং আছে এইটো এনেকে হাত দাঙি পেলাই চৰকাৰ গঠন কৰিলে নহ'ব ভোটটো আমি যেনেকে বেলটত আমাৰ নাংগলৰ ছবিত যেনেকে সেক্ৰেট বেলট পেপাৰটো লৈ পেলাই ষ্টাম্প যেনেকে মাৰিছো এতিয়া তাত ষ্টাম্প নালাগে আপুনি যাক ভোট দিব নামৰ ৰাইট সাইডত সোঁফালে হেতু টিক মাৰ্ক দিব লাগে এই ভোটটো দিবই লাগিব আৰু হেতুকে মানে কম্পোজিট ফ্লোৰ টেষ্ট বুলি কয় আৰু সেই দিনাখন অবমাননা কৰিছে আমাৰ গুৱাহাটী মহামান্য হাইকোৰ্টৰ অৰ্ডাৰটো অবমাননা কৰিছে এতিয়া আকৌ গুৱাহাটী হাইকোৰ্টত বিচাৰটো হ'ব আৰু আমি সঠিক ন্যায় আমি পাম ফ্লোৰ টেষ্ট কম্পোজিট ফ্লোৰ টেষ্ট হ'ব আৰু ইয়াত সেক্ৰেট বেলটৰ দ্বাৰা হ'ব চাই থাকিবি ইয়াৰ পিছত কাহিনীটো কি হয় এইটো এতিয়া চলি আছে তো গতিকে এইটো লাষ্টিং নহয়ে আৰু তেওঁলোকে নিজাববীয়া UPPLৰ চিন্তাত গভৰ্ণমেণ্টটো জীৱনত চলাব নোৱাৰে এইটোতো একেবাৰে শেষ যিবোৰ মন আহে বিচাৰে তাৰপিছত এইটোৱে কৈ থাকিব আমিতো অকলে নহয় আমি বিচাৰিলেও আমাৰ বন্ধুবিলাকে নিবিচাৰে ইয়াৰ কাৰণে আমি কামটো কৰিব পৰা নাই ৰাইজ এইটোৱে গাই থাকিব এইটোৱে কৈ থাকিব বাকি কোনো তেওঁলোকে আঁচনি ভাল ৰূপায়ণ কৰিব নোৱাৰে হায়া বিচাৰে এটা একদম চিন্তা কৰিবলগীয়া নাই খুব ভাল হ'ব আমি আগুৱাই যাম সমষ্টিৰ ৰাইজে খুব ভাল এবাৰ সিদ্ধান্ত ৰায়দান আমাক দিছে আৰু নিসীমা অঞ্চলৰ ৰাইজৰ যথেষ্ট এবাৰ উপকৃত হ'ব উন্নতি হ'ব একদম উন্নতি আৰু আমি পাৰিম আমি কৰিম চৰকাৰ গঠন কৰিব নোৱাৰিল কিবা হ'ব VCDC তেওঁলোকৰ হ'ব এইবিলাক লৈ পেলাই আমি কেতিয়াও মাথা ঘামাব নালাগে সমষ্টিখন আমাৰ হ'ল আমাৰ প্ৰতিনিধি আছে ইলেক্টেড MCLA আছে আৰু আমি আৰু কাক কি সুধিবলগীয়া আৰু কি কথা আছে MCLA ডাঙৰীয়াৰ মতে এই সমষ্টিৰ উন্নয়ন হ'ব লাগে সিম্পল আসল কথাটো সেইটোৱে এনেকুৱা কথা
আৰু আমি ভালদৰে প্ৰাইমাৰী লেভেলতো আলোচনা কৰিম, মিটিং কৰিম, কথা পাতিম, খুব ধুনীয়াকৈ আমি আগুৱাই যাম। আগন্তুক নিৰ্বাচন কেনেকৈ হ'ব এই কথাটো দেখা গৈছে। কোনো এবছলুট মেজৰিটি কোনেও নাপায়, এইটো ইতিমধ্যে দেখা গৈছে। এবছলুট মেজৰিটি মানে আৰু তো গতিকে BPFৰ ভূমিকা ৰোল আগন্তুক বিধানসভা নিৰ্বাচনত আমি যিটো কৈছিলোঁ ইলেকশ্যনত, এইটো BPFক এৰি পেলাই দিছপুৰত চৰকাৰ কেতিয়াও কোনেও বনাব নোৱাৰে, আমি বনাম। এতিয়া আমি এইবোৰ কথা ক'লে বিশ্বাস কৰিব টান পায়, কিন্তু আমি যিটো কয় সেইটোৱেই হয় আৰু সেইটোৱেই হ'ব। बे रोखोमै थांगोन। मोनसे खोथाया जोंनि गेजेराव खोब बाग बिथुन्दा जादोंमोन, गावस्रालायनाया मोनसे खारनाव जादोंमोन। बे जाहैबाय BTCनि बाहेरायाव थानाय बर' रायजो राजानि थाखाय आलादा मोनसे अट'नमास काउन्सिल दानाय। बे खोथाखौ जों बारे बारे बुंदों, बेखौ जों बोरै खालामगोन। बे साननाय हनाया सोरनि दारै जादों बेखौ जोंनो खालामबोदों BPFआनो। फैयै 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 थांनाय आगस्ट आरो सेप्तेम्बराव जिखिनि मोनसे सेसन जानानै थांदों बेवहाय हास्लाबाखै। आरो बेवहाय एबसुनिफ्राय बुंदोंमोन सनितपुर बिश्वनाथखौ गारनानै बानायनांगौ, बे मोननै डिस्ट्रिक्टखौ लाफानो नाङा। हेला जों बुंदों मानो लाफानो नाङा, बांसिन खस्थ' खालामनाय आरो बांसिन दिनै BTCनि बाहेरायाव जनसंख्या थानाय ओनसोल होनबा बे मोननै डिस्ट्रिक्टआ मानो नाङा। बे हिसाबै थाथ'दोंमोन। नै दा जोङो फैयै फैयै दाख्लै 28 तारिखआव बिनि बिलखौ जोङो दाखिल खालामदों। डिपार्टमेन्ट मिनिस्टार हिसाबै आं बेखौ दाखिल खालामदों 28 तारिखआव। 29 तारिखआव एमेन्डमेन्ट फैदों, 30 तारिखआव आल'सना जादों आरो बिला पास जाबाय। दा होमब्ला जों जेखौ खोथा होदोंमोन, जों जेखौ सिन्था खालामदोंमोन, सिद्धान्त लादोंमोन जे बर' कसारि अट'नमास काउन्सिल आउटसाइड BTC जों बानायगोन, दाख्लै 30 तारिखआव जोङो बेखौ कमप्लिट खालामबाय, जों बेखौ दाफुंबाय। मालाबाबो जोङो जाथि, मालाबाबो जोङो मालाबाबो बिट्रे खालामबायफेराखै, मालाबाबो जोङो थगायबोफेराखै। आरो बे खोथाखौनो जों जेरै बुंदों खामानिखौबो जों दिनै बिदि मावदों। बे मोनसे जारिमिन जोङो दिनै सृष्टि खालामबाय। सोरबायाथ' दिनै बुङोल'सो, खिन्थु खालामग्राया दिनै सोर खालामो। बेसे मोजां मोनसे जों दिनैहाय जेरै बुंदोंमोन, जेरै सानदोंमोन, जों दिनै बेखौ मावफुंहोफैनो हाबाय। पार्लियामेन्ट एसेम्ब्लियाव सोर लाबोखो बिलखौ, बोरै पास जाखो? बेवहाय जोंनि BPFनि प्रतिनिधि जुदि थायामोन, जों जुदि दायित्व लानानै बेवहाय जुदि खामानि मावामोन, केबिनेटआव जुदि पास खालामामोन, बिलखौ जुदि बानायामोन, एसेम्ब्लियाव सेसनाव बोरै बिला फैदोंमोन? बिलखौ सोर मुभ खालामगौमोन? सोर डिबेटआव थर्क होगौमोन? सोर जुक्ति थर्क होनानै बे बिलखौ पास खालामगौमोन? बेखौ दिनै सोर खालामदों? बेखौथ' जोंसो खालामफैदों। ओंखायनो जायफ्रा बांद्राय बुङो बिसोरनि खोथाया खुनु बहाय जुक्ति गैया आरो बहाय खुनु सत्यता गैया। दा बेनोल' ब्लकनि जोंनि कर्मी हिसाबै प्राइमारी আৰু ব্লক আমাৰ কৰ্মী আৰু ৰাইজ হিচাপত আপোনালোকক মই এটাই কথা ক'ব বিচাৰিছোঁ, নিশ্চিমত আমি জিকিছোঁ, তেখেতক আমি জিকাব লাগিছিল, জিকিল আমি ইয়াত আনন্দ উপভোগ কৰিব লাগে। বাকী চৰকাৰ কেনেকৈ গঠন কৰিব সেইটো ওপৰৰ আমাৰ লিডাৰবিলাকৰ দায়িত্ব। ধন্যবাদ।